ছাত্ৰ ছাত্ৰীসকল, লকডাউনৰ সময়ছোৱাত ঘৰতে থাকি পঢ়াৰ সুবিধা হোৱাকৈ মই এই ভিডিঅ'টো বনাইছিলোঁ। তোমালোকে অলপ মন দিবা দেই। মই আমি আৰু আমাৰ পৰিৱেশৰ 4 নম্বৰ পাঠ প্ৰাকৃতিক সম্পদ এই পাঠটো লৈছোঁ। তোমালোকৰ সুবিধা হোৱাকৈ মই পাঠটো কেইবাটাও ভাগত ভাগ কৰিছোঁ আৰু প্ৰতিটো ভাগৰ শেষত মই তোমালোকৰ কাৰণে কেইটামান প্ৰশ্ন দিছোঁ। তোমালোকে উত্তৰবিলাক কৰি হোৱাটছআপতে মোলৈ পঠাবা। তেতিয়া মই তোমালোকে কিমানখিনি বুজি পাইছা সেইটো গম পাম। এতিয়া পাঠটোলৈ আগবাঢ়োঁ। তোমালোকে বাৰু জানানে প্ৰাকৃতিক সম্পদ মানেনো কি? জীয়াই থকা দিনকেইটাত আমি প্ৰকৃতিৰ পৰা বিভিন্ন সামগ্ৰী আহৰণ কৰোঁ আৰু নিজৰ কামত লগাওঁ। আমি খাবলৈ পানী, জুই জ্বলাবলৈ খৰি ব্যৱহাৰ কৰোঁ আৰু ঘৰ বনাবলৈ কাঠ, বাঁহ, খেৰ ইত্যাদি ব্যৱহাৰ কৰোঁ। গতিকে প্ৰকৃতিৰ পৰা আহৰণ কৰা যিবোৰ সামগ্ৰী মানুহৰ বিভিন্ন কামত ব্যৱহাৰৰ উপযোগী কৰি লোৱা হয়, সেই সামগ্ৰীসমূহক প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়। এই প্ৰাকৃতিক সম্পদসমূহ পৃথিৱীৰ উপৰিভাগত আৰু ভূগৰ্ভৰ তলত সঞ্চিত হৈ আছে। মন কৰিবলগীয়া কথাটো হ'ল যে প্ৰকৃতিত পোৱা সকলোবোৰ সামগ্ৰী সম্পদ নহয়। প্ৰকৃতিত পোৱা যিবোৰ সামগ্ৰী আমি ব্যৱহাৰ উপযোগী কৰি লওঁ, সেই সামগ্ৰীসমূহহে সম্পদ বুলি ক'ব পাৰি। প্ৰাকৃতিক সম্পদৰ ভিতৰত কাঠ, কয়লা, খেৰ, পানী এইবিলাকৰ নাম ক'ব পাৰি। নৱীকৰণক্ষম সম্পদ আৰু অনৱীকৰণক্ষম সম্পদ। বায়ু, মাটি, উদ্ভিদ, সৌৰশক্তি আদি প্ৰাকৃতিক সম্পদসমূহ বিভিন্ন কামত বাৰে বাৰে ব্যৱহাৰ কৰি থাকিলেও শেষ নহয় আৰু পুনৰ ব্যৱহাৰৰ সুবিধা থাকে বাবে এই প্ৰাকৃতিক সম্পদবোৰক নৱীকৰণক্ষম সম্পদ বোলে। আনহাতেদি খনিজ পদাৰ্থ, খাৰুৱা তেল, কয়লা আদি প্ৰাকৃতিক সম্পদসমূহ এবাৰ আহৰণ কৰি ব্যৱহাৰ কৰাৰ পিছত পুনৰ সৃষ্টি হ'বলৈ বহু নিযুত বছৰ লাগে আৰু পুনৰ ব্যৱহাৰৰ সুবিধা নাথাকে বাবে এই প্ৰাকৃতিক সম্পদসমূহক অনৱীকৰণক্ষম সম্পদ বোলে। পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে বাৰু ইয়ালৈকে বুজিলানে? তোমালোকে এই ভিডিঅ'টো চোৱাৰ লগতে নিজৰ পাঠ্যপুথিৰ পৰা পাঠটো 2-3 বাৰমান পঢ়িবাচোন। এতিয়া মই তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰকেইটা লিখি হোৱাটছআপত মোলৈ পঠিয়াই দিবা। ইয়াৰ পিছৰখিনি আমি তাৰ পাছত আলোচনা কৰিম। প্ৰশ্ন 1, প্ৰাকৃতিকভাৱে পোৱা সকলোবোৰ সামগ্ৰী কিয় সম্পদ নহয়? প্ৰশ্ন 2, নৱীকৰণক্ষম সম্পদ আৰু অনৱীকৰণক্ষম সম্পদ বুলিলে কি বুজা?